Hello everyone, good morning. Welcome back to my YouTube channel. মই ভুকে পুনৰবাৰ আন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। দেখিছে তেনে চিম্পুল ৰেচিপি এটা আজি মই মোৰ হোটেলত বনাব লৈছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। কলপচলা আৰু দাইলৰ চব্জি বনাবলৈ লৈছোঁ। দেখিছে এইফালে চাওক এখেতে বেক কেমেৰা কৰি দেখাই দিওঁ কলপচলা কাটি আছে। এখেতে কলপচলা কাটি খুবেই ভাল পায় আৰু ধুনীয়াকৈ কাটি দিয়ে, সেইবাবে মোৰ বাবেও ভাল যিহেতু ইমান ধুনীয়াকৈ কাটি দিয়ে। আৰু এইটো ভীমকলৰ নহয়, ভীমকলৰ হ'লে বেছি ভাল হয়। কলপচলা কাটি হৈ গ'ল আৰু মই দেখিছোঁ এনেকৈ সৰু সৰুকৈ এইফালে কাটি দিলে। এইফালে মই নহৰু আদা অকণ থেতেলিয়াই ৰাখিছোঁ, এইফালে পিঁয়াজ আৰু জলকীয়া আৰু জিৰা গুড়ি অকণ আৰু এইখিনি মচুৰ দাইল। এইফালে মই কেৰাহী পাতি দিছোঁ। তেল বেছি নিদিব যিহেতু পচলাত ইমান তেল নালাগে আৰু মই অলপ গ্ৰেভি টাইপৰ বনাম পচলাখিনি, দাইল দিম যিহেতু সেইবাবে। আৰু পচলা তেনেকৈ খালে বেছি মানুহে কয় গাত লাগে। এতিয়া তেল গৰম হৈ গ'ল, দেখিছে এতিয়া মই পিঁয়াজ দি দিছোঁ আৰু এইফালে মই কেঁচা জলকীয়া কেইটাও দিছোঁ। পিঁয়াজখিনি অকণ ৰঙা হৈ গ'ল আৰু এতিয়া মই আদা নহৰুখিনিও দি দিছোঁ। হালধি আৰু 1 চামুচ জিৰা গুড়া। এতিয়া মই পচলাখিনি দি দিছোঁ। এতিয়া অলপ সময় ইয়াত ভাজিব লাগিব, তাৰ পাছত কি কৰোঁ থাকিব হৈয়ে যাব, জল্দি জল্দি হৈ যাব এইখিনি। ঘৰত যোৰহাটৰ মায়ে বহুত টেষ্টিকৈ কলপচলাটো বনাই, মাছৰ লগত বিশেষকৈ খাবলৈ বহুত ভাল লাগে। প্ৰথম যেতিয়া মই বিয়া হৈ তালৈ গৈছিলোঁ, কিন্তু মোৰ মাৰ ঘৰত খাই পোৱা নাছিলোঁ পচলা। যেতিয়া বনাইছে পচলাটো তেতিয়া মই ভাবিছোঁ কলগছনো মানুহে খায়নে, তেতিয়া খাবলৈ ইমান ভাল পোৱা নাছিলোঁ আৰু ভাবিছিলোঁ কলগছনো মানুহে খায়নে। কিন্তু যেতিয়া খাবলৈ চুৰু কৰিলোঁ বা মায়ে বনাই তেতিয়া মই নিজে কওঁ যে আজি কলপচলাৰ লগত মাছ বনাবচোন, খাবলৈ বহুতেই ধুনীয়া হয়। আপোনালোকে এবাৰ বনাই চাব। আৰু যিসকলে খাইছেতো তেখেতলোকে জানে বা সকলোৱে খাইছে, যিসকলে বনাই খোৱা নাই আজিলৈ এবাৰ বনাবচোন, এদিন খালে খাই থাকিবলৈ মন যাব। আৰু ইয়াত মই আজি মাছ দিয়া নাই, চিম্পুলকৈ এনেই দাইল দি বনাইছোঁ। দেখিছে মই এতিয়া ইয়াত দাইলখিনি দি দিম অলপকৈ, কেমেৰা গৈ দেখাই দিছোঁ। এইখিনি ভজা হৈছে আৰু এতিয়া মই ইয়াতে দাইলখিনি দি দিছোঁ। এবাৰ মোৰ মা আগত মোৰ ঘৰলৈ যাওঁতে তেতিয়া খাবলৈ দিছিলে, খাবলৈ খুবেই ভাল পাইছিলে। আৰু এতিয়া মোৰ মাও সোধে যে কেনেকৈ বনায়, আগতে মোক সোধে আৰু কেনেকৈ তহঁতৰ মায়ে এনেকৈ পচলাটো বনায়। মই তেতিয়া কৈছিলোঁ এনেকৈ বনায় খাবলৈ, কিন্তু মোৰ হাতত তেনেকুৱা সোৱাদটো নহয়। মায়ে বনালে ইমান ধুনীয়া লাগে খাবলৈ। এইখিনি দেখিছে ভাজি হৈ গ'ল। বহুতে ইয়াতে পানী দি এনেকৈ বনায়, কিন্তু মোৰ এনেকৈ বনোৱাতকৈ খাবলৈ মই কুকাৰ দি দিওঁ। এতিয়া এইখিনি হুইচেল মাৰি দিওঁ, এতিয়া মোৰ খাবলৈ বেছি ভাল লাগে। আৰু ইয়াতে পানী দিও আপোনালোকে যদি বনাব বিচাৰে পানী ঢালি দিব পাৰে, কিন্তু মই কুকাৰত ভৰাই দিওঁ। এইখিনি কুকাৰত অলপ পানী দি হুইচেল দি দিওঁ। ইয়াত অকণমান এতিয়া মই গৰম মছলা দি দিছোঁ, গোন্ধটো ভাল লাগে গৰম মছলা দিলে। দেখিছে অলপমান 1 চামুচমান গৰম মছলা দি দিব। আৰু এইখিনি মই এতিয়া
এতিয়া কথা কওঁতে নিমখ দিবলৈ পাহৰি গৈছিলোঁ আৰু দেখিছে এতিয়া মই ইয়াক কুকাৰত ভৰাই দিলোঁ আৰু আপোনালোকে নিজে সোৱাদ অনুযায়ী নিমখটো দিব। মই এতিয়া নিমখ 1 চামুচ ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া মই গেছত ৰাখি দিলোঁ আৰু মই এতিয়া কুকাৰত পাতি দিছোঁ অলপ সময় আৰু হুইচেল মাৰিলেই পচলা হৈ গ'ল শাক। চিটি মাৰত মই ইয়াত বহিবলৈ আহিলোঁ আৰু দেখিছে পিয়ৰজনী পঢ়ি আছে। তাই কৈছে মা কেমেৰাটো মোকো দেখাই দিয়া আকৌ, তাইকো বোলে দেখাই দিবলৈ লাগে। তাই কি পঢ়িছে কৈ দিয়া আকৌ। ABCD 100 দি দিলে অফ কৰিলোঁ আৰু এতিয়া মই কুকাৰটো খুলি দিওঁ, আপোনালোকেও চাওক। ইমান ধুনীয়া হৈছে দেখি। হোটেলত খানা দিয়া সময় হৈ গ'ল আৰু মই এতিয়া খানাটো দিওঁগৈ। ভিডিঅ'টো ইমানেই, আপোনালোকেও বনাই চাব এবাৰ আৰু কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব, খাবলৈ কেনেকুৱা পালে। আৰু মোৰ ভিডিঅ'বোৰ যদি নতুনকৈ চাইছে চেনেল প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, অন কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায় আৰু সকলোৱে যাতে মোক মৰম দিয়ে।